এডিআৰই ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ এটাই পৰিচয় আছিলে যে আমি ভাল কৰি পঢ়িছো মামাৰ ওপৰত আমাৰ বিশ্বাস আছে পৰীক্ষা দিম আৰু আমি চৰকাৰী চাকৰি লাভ কৰিম সেই ধাৰাবাহিকতাকে আমি অক্ষুণ্ণ ৰাখিম এডিআৰই ৰিজাল্টৰ পিছত লাহেকৈ মাৰ্চ মাহৰ ভিতৰতে আৰু পাৰিলে আৰু আগতে অসম পুলিচৰ পৰীক্ষা আৰু আমাৰ শিক্ষক নিযুক্তিৰ যেটো প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলো তাকো আমি আগুৱাই লৈ যাবলৈ চেষ্টা নমস্কাৰ বন্ধুসকল কি খবৰ আশা কৰো ভালে আছে বন্ধুসকল ফাইনালি অসম পুলিচৰ ৰিটেন এক্সামৰ ডেট ঘোষণা কৰা হ'ল মাৰ্চ মাহৰ ভিতৰত এক্সাম পতা হ'ব আপোনালোকে ভালদৰে ৰেডি হৈ থাকক বন্ধুসকল ভিডিওটো ভাল লাগিলে লাইক এটা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ